হেল্ল'। হেল্ল' ফুলবালি হয়নে? হয় মই গুৱাহাটীৰ পৰা কৈছিলো বা। গুৱাহাটীৰ পৰা। হয়, মই আপোনাতকে চাগে সৰুৱে হ'ম। একো নাই বাৰু, মোক চবে ডাঙৰেও বা বুলিয়ে মাতে। কোৱা, একো নাই, ৰেচপেক্টহে গাটো। হয় হয়, মানে মই এখন মাততে গম পাইছো, কোৱা। হয় হয়, মানে এখন শৰ্ট ফিল্ম বনাইছিলো। হয় নেকি? হয়, মানে তাতে গান দুটা ৰিলিজ হ'ব। গান দুটা ৰিলিজ ইতিমধ্যে ইউটিউবত দিয়া গৈছে। কি শৰ্ট ফিল্ম বনাইছা, গান ৰিলিজ হ'ব, কি বকি আছা? তুমি সং বনাইছা নে শৰ্ট ফিল্ম বনাইছা? মানে গান বনাইছা? নহয়, এখন অসমীয়া ধাৰাবাহিক মানে চিনেমা বনাইছিলো, ঠিক আছে? তাত দুটা গান দিয়া যাব, ভিতৰত গান মানে থাকে যে আমাৰ অসমীয়া। এতিয়া মই কি কৰিম? মানে তাতে আপোনাক মানে অলপ লাগিছিল, কেনিবা 3 ঘন্টা 4 ঘন্টাৰ কাৰণে আপোনাক লাগিছিল। মইতো এক্টিং কৰিব নাজানো। আপুনি ইমান ধুনীয়া ধুনীয়া এক্টিং কৰে, বহুতত দেখিছো দেখোন, ভিডিঅ'বোৰত দেখিছো। আপুনি মংগলদৈত গুৱাহাটীত এইপিনেও আহি গৈছে, ইমান ধুনীয়া ধুনীয়া এক্টিং কৰিছে। দেখিলা, তুমি কি কথা কোৱা? সঁচা কৈছো, তুমি দেখোন এবাৰ কোনোবা এটা দাদাৰ লগতো বাইকত আহোতে দেখা পাইছিলো। কাৰোবাৰ বাৰ্থডে কেক কাটিব আহিছিলা। পাগল হৈছা তুমি, পাগল হৈছা। এক্টিং চেক্টিং কৰিব নাজানো, এইবোৰ ৰিয়েলিটি হয় চাগে, কেমেৰা কৰি থাকে। মই এক্টিং আজিলৈকে কৰি পোৱা নাই ওচৰত। সঁচাকে কৈছো, মানে আমাৰ লগত বহুত আছে, কাৰণ কিয় চবে ক'লে পূৰ্বালিক লোৱা। মই নাম্বাৰটো এনেকে বহুত বিচাৰি বিচাৰি আজি এসপ্তাহ 2 সপ্তাহৰ পিছত তোমাৰ নাম্বাৰটো পালো। পাই পেলাই তোমাক ইমান লগে লগে মই কল কৰিছো, দেখিছা? সেইটো কথা নহয়, মই এক্টিং কৰিব নাজানো যেতিয়া কেনেকে কৰিম কোৱাচোন? তুমি বুজি পোৱা নাই। তুমি টেনচন কৰিব নালাগে, মেকআপ আৰ্টিষ্ট বঢ়িয়া আছে, খাৱা লোৱা বঢ়িয়া বিভাগ আছে। কি ফকতীয়া কৰা তুমি, মই মেকআপো নকৰো, মই এইবিলাক মানে খোৱা লোৱা বুলি কি খাবলৈ নোপোৱা বুলি ভাবিছা নেকি তুমি? নহয় নহয়, তোমাক বঢ়িয়া শুনা, তোমাক মানে এদিনত তোমাক 250 টকাকে মই হাজিৰাও দিম, ঠিক আছে? কি ফাল্টু কোৱা তুমি? তুমি মোক 250 বনাই দিলা, তুমি আৰু এটা চৰ মাৰিম নহয়, কি ফাল্টু, কোনে দিছা নাম্বাৰ ফকতীয়াটো? নাম্বাৰ তুমি মই কি ফাল্টু কৰিছো বুলি কৈছা? মই তোমাক ফাল্টু কৰা নাই, মই তোমাক চিনাকি কৰি দিওঁ। আৰে বেছি ফাল্টুৱামি হৈছে, মোৰ নাম্বাৰটো কেনেকে ভাইৰেল হৈছে মই নাজানো। ফাটলামি নকৰিবি, একেবাৰে দাঁত মুখ ভাঙি দিম ল'ৰা, গম পাইছা? আজিৰ দিনতো এদিনতো মানুহে এটা হাজিৰা 300 টকা পায়, তুমি ছোৱালী হৈ পেলাই মই তোমাক 250 টকা দিম, বেয়া পালে নিদিব। হা? শৰ্ট ফিল্ম বনাব হাজিৰা দিবা তুমি মোক? এটা শৰ্ট ফিল্ম হা, কানতলীয়া চৰত একদম কাণেদি তেজ ওলাই আহিব, গম পাইছা নাই? অ'বা খং কৰিব নালাগে, মইতো প্ৰেংক কল কৰিছো বা। কোন তুমি? হেল্ল', মই মংগলদৈৰ পৰা কৈছো। উঠিছে? কোৱা, তোমাৰ চেনেলটো অসমীয়া ডেকা বুলি আছে। অকে, মই চাম বাৰু, অসমীয়া ডেকা, লিংকটো দিবাচোন। লাইভ হৈ আছে, এবাৰ কৈ দিয়া কিবা আকৌ। তোমাৰ চেনেলটোৰ নাম কি আছিলে? অসমীয়া ডেকা বুলি আছে। ইয়াৰ চেনেলটো যদি ভাল লাগে, মানে ভিডিঅ' বিলাক চাব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যেন নতুন ভিডিঅ' দিলে নটিফাই হৈ যায়। আৰু যদি প্ৰেংক কলটো ভাল লাগে, চবে এটা লাইক কৰি দিব, আৰু কমেন্ট বক্সত জনাব যে মানে পূৰ্বালীৰ লগত প্ৰেংক কলটো কেনেকুৱা লাগিলে থেংক ইউ, মই তোমাক লিংকটো দিম দিয়া ন। লিংকটো দি দিয়া তুমি, নাম্বাৰটো পালাই যেতিয়া। অকে হ'ব দিয়া। অকে। থেংক ইউ।